নমস্কাৰ বন্ধুসকল, আজি নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। আমাৰ হাতত আছে এইটো চাওক, বায়াৰ ৰাউণ্ড আপ, যেটো এটা স্পেচিয়েল হাৰ্বিচাইড হয় আৰু এইটো গ্লাইফোছেট 41% আছে। তাৰপিছত চাওক, এইটো এটা ভাল ঔষধ হয়, যে হাৰ্বিচাইড মানে বননাশক। তাৰপিছত আছে আমাৰ গ্লাইচিন, যেটো ফিউচাৰ গ্ৰুপে বনায় আৰু এইটো এটা গ্লাইফোছেটেই হয় 41%। তাৰপিছত আছে হাইজেকো গ্লাইফোছেট 41%। এই তিনিটা একে ধৰণেৰে হাৰ্বিচাইড হয়, চিষ্টেমিক হাৰ্বিচাইড হয়। আৰু এই চিষ্টেমিক হাৰ্বিচাইড কেনেকৈ বন নাশ কৰে, কি ধৰণে ব্যৱহাৰ কৰিব লাগিব, কোনটো সময়ত ব্যৱহাৰ কৰিব লাগিব, এই সকলোখিনি আমাৰ এই ভিডিঅ'টো পাব। আৰু ভিডিঅ'টো সম্পূৰ্ণ চাওক, কি ধৰণে হাৰ্বিচাইড ব্যৱহাৰ কৰিলে আপুনি লাভৱান হ'ব আৰু কি সময়ত ব্যৱহাৰ কৰিলে আপুনি ভাল হ'ব, আৰু 1 লিটাৰত কিমান গ্ৰাম ব্যৱহাৰ কৰিব লাগিব। ভিডিঅ'টো সম্পূৰ্ণ চালে আপুনি সম্পূৰ্ণকৈ জানিব পাৰিব। আগলৈ চাই থাকক আমাৰ ভিডিঅ'টো, আৰু যদি কিবা অসুবিধা হয় তলৰ কমেণ্টত আপুনি জনাব। বন্ধুসকল, যদি ৰাউণ্ড আপ আপুনি কিনিব যায় তেতিয়াহ'লে আপুনি ফাৰ্টিলাইজাৰৰ যিকোনো দোকানতে আপুনি ৰাউণ্ড আপ পাব। এই তিনিটা ব্ৰেণ্ডৰে যিকোনো টাইপৰ এটা আপুনি ল'লেই হ'ল। যিটো কম দামত পায় সেইটোৱে ল'ব, যাতে আপোনাৰ কম খৰচতে আপোনাৰ ভাল মুনাফা হয়। এতিয়া বননি নাশ কৰাৰ কাৰণে বহুতো হাজিৰা কৰাৰ দৰকাৰ বা বহুতো আপোনাৰ খৰচ হৈ যায়। সেইকাৰণে মানুহে এই উদ্ভিদনাশক মেডিচিনবোৰ ব্যৱহাৰ কৰে, আৰু মেডিচিন ব্যৱহাৰ কৰাৰ নিয়মবোৰ আপুনি জানি লওক। ভিডিঅ'টো চাওক। আৰু আমি এতিয়া কৈ আছোঁ মেডিচিন ব্যৱহাৰ কৰাৰ। 1 লিটাৰত আমি কমেও 1 একৰ মাটিত স্প্ৰে কৰিব পাৰিম। যদি 1 লিটাৰত 1 একৰ মাটি স্প্ৰে কৰোঁ, আপোনাৰ কমেও লাগিব 10 টেংকি মানে 15 লিটাৰৰ টেংকি এটা হ'লেও হৈ যাব। আপুনি 15 লিটাৰৰ টেংকিত 100 গ্ৰামকৈ 10 বাৰ দিয়ক, 10টা টেংকি হৈ যাব। তাৰপিছত ৰাতিপুৱা টাইমত আপুনি স্প্ৰে কৰিব। স্প্ৰে কৰাৰ 2 ঘণ্টাৰ ভিতৰত যাতে বৰষুণ নিদিয়ে। যদি বৰষুণ দিয়ে তেতিয়াহ'লে ঔষধে দৰৱে কাম কম কৰিব। ৰাতিপুৱা টাইমত যদি আপুনি স্প্ৰে কৰে, আপোনাৰ 2 ঘণ্টাৰ ভিতৰত হৈ যাব। আৰু চাব 21 দিন পিছত বা 20 দিন 25 দিনৰ ভিতৰতে গোটেইখিনি বন নাশ হৈ যাব। প্ৰথম দিনত আপুনি একো গম নাপায়, পিছতে লাহে লাহে ভিতৰে গৈ ভিতৰৰ গুৰিৰ পৰা, যিটো আমি কাগজ বুলি কওঁ, ভিতৰৰ পৰা এই গোটেইখিনি বন মৰি যায়। আৰু বননি যদি ওখ হয় তেতিয়াহ'লে আপুনি কমেও 150 গ্ৰাম 15 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব। আৰু যদি কম হয় তেতিয়াহ'লে আপুনি 100 গ্ৰাম 15 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। আৰু এতিয়া স্প্ৰে কৰাৰ পিছত আপুনি ভালদৰে হাত মুখ ধুই ল'ব। স্প্ৰে কৰাৰ সময়তে আপুনি মুখত মাস্ক লগাই ল'ব আৰু টুপি এটা লগাব, আৰু যিফালে বতাহ দি আছে সেইফালে জেট নজেল। মনত ৰাখিব বন্ধুসকল, স্প্ৰে কৰাৰ শেষ হোৱাৰ পিছত আপুনি স্প্ৰে কৰাৰ পাম্পটো আপুনি ধুই ল'ব ডিটাৰজেণ্ট পাউডাৰ দি। ভালদৰে ধুই ল'ব, নহ'লে একশ্যনটো থাকি যায়। যদি পিছত আপুনি বেলেগ কিবা মেডিচিন দিব বিচাৰে তেতিয়াহ'লে এই একশ্যনে আপোনাৰ গছবোৰ, উদ্ভিদবোৰ, শস্যবোৰ মাৰি পেলাব পাৰে। আৰু আপুনি যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগে, ভাল লাগে, ভিডিঅ'টো অন্য কৃষক বন্ধুসকললৈ শ্বেয়াৰ কৰক, আৰু আপুনি আমাক ছাপোৰ্ট কৰক, ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।